মই এজন খুৰাৰ ঘৰত আহিছিলোঁ। খুৰাক মই কিছুমান বস্তু সমজাই দিওঁ। ইয়াত আছে আলু, দালি, খোৱা তেল আৰু চাউল আদি কৰি বিভিন্ন বস্তু আছে। মোৰ বন্ধু এজনে পঠাইছে। তেওঁৰ বন্ধুৰ মানে বেমাৰ আছে, ঠিক আছে। মোৰো এনে বন্ধুৱে হয়। দাদাজনে পঠাইছে। দুজন দুখীয়া পৰিয়াল দেখি পেলাই আমাক মানে বজাৰখিনি দিব দিছে। আমি এজন পৰিয়াল বিচাৰি পাইছোঁ। তেওঁৰ দুটা ল'ৰা আছিলে, ল'ৰা দুটা ডেকা কালতে ঢুকালে। তেওঁ কলৰ কাম কৰে, এনে বহুত কষ্ট কৰি চলে। তেওঁক আমি এই বস্তুটো সমজাই দিলোঁ। আৰু চাচা বস্তুকেইটা যে পাইছে, যোনে দি পঠাইছে তেওঁৰ কাৰণে দোৱা কৰিব। আৰু মোৰ ভিডিঅ'বিলাক যোনে যোনে শ্বেয়াৰ কৰে, যোনে লাইক কমেণ্ট কৰে, তেওঁলোকৰ কাৰণে অন্তৰৰ পৰা দোৱা কৰিব। মই দোৱা কৰিম। মই জমাতে গৈ থাকোঁ, মই দোৱা কৰিম, নামাজ পঢ়ি পেলাই দোৱা কৰিম। তেওঁ মানে কি হৈছে, তেওঁৰ স্বামী নাইকিয়া, তেওঁ খুজি মাগিয়ে চলি আছে বৰ্তমান, বহুত দুখীয়া হয়। ইয়াত চাউল, দালি, তেল বহুত বজাৰ আছে। আপুনি এই বস্তুখিনি যোনে পঠাইছে তেওঁৰ কাৰণে দোৱা কৰিব, ঠিক আছে। আপুনি দোৱা কৰিব আৰু ভিডিঅ'বিলাক যোনে যোনে শ্বেয়াৰ কৰে তেওঁলোকৰ কাৰণেও দোৱা কৰিব, ঠিক আছে। এইটো ধৰক, আহিছোঁ বন্ধুসকল। আপোনালোকেও যদি কোনোবাই এনেকৈ ডনেট কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে।